হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে বেকগ্ৰাউণ্ড কপিৰাইট মিউজিক ক'ৰ পৰা ডাউনলোড কৰিব, কোনো ধৰণৰ কপিৰাইট নোহোৱাকৈ আৰু কোনো ধৰণৰ ষ্ট্ৰাইক নাহে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত সকলোখিনি মই দেখুৱাম। যদি চেনেলটোলৈ নতুনকৈ আছে তেতিয়া লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে অন কৰিব আৰু অন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰিব পিক্সাবে। পিক্সাবে বুলি চাৰ্চ কৰি দিব। পিক্সাবে চাৰ্চ কৰাৰ পাছত আপোনালোকে প্ৰথমতে দেখিছে ইয়াত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াত আপোনালোকে ইয়াত চাওক ইমাজি পাব, ইমাজিছ আৰু ফটো, ভেক্টৰ, এনেকুৱা ভিডিঅ', মিউজিক, চাউণ্ড ইফেক্ট সকলোখিনি ইয়াত পাব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কপিৰাইট মিউজিক যদি বিচাৰে ইয়াত চাৰ্চ কৰিব মিউজিক বুলি। এইটোত চিলেক্ট কৰি ল'ব মিউজিক। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ বুলি আছে তলত, চাৰ্চ কৰি দিব। খোল খাই আহিব এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। আপোনালোকে ইয়াত শুনিব পাৰে। ইয়াত শুনি পেলাই আপোনালোকে যিটো পচন্দ হয়, যদি পচন্দ হয় আপোনালোকে এইটো কিনাৰত আছে, এইফালে লেফ্ট চাইডে আছে, ইয়াত এইটো ডাউনলোড বুলি আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াত ডাউনলোড হৈ আছে তলত। এইটো ডাউনলোড হৈ গ'ল, শুনাই দিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এইদৰে বেকগ্ৰাউণ্ড কপিৰাইট মিউজিক ডাউনলোড কৰি ল'ব পাৰে। ইয়াত কোনো ধৰণৰ কপিৰাইট নাহে। গতিকে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।